welcome back to our channel. তো আমি আজি আপোনালোকক কবলে গৈ আছো আমি মৰিয়নিৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা জম্মুলৈ কেনেকৈ জাৰ্নি কৰিলো আমি মৰিয়নি টু গুৱাহাটী ট্ৰেইনত গলো আৰু গুৱাহাটীৰ পৰা জম্মুলৈকে ফ্লাইটত আহিলো গুৱাহাটীত আমি 5:30 মান বজাত পাই গৈছোহি তাৰ পিছত এয়াৰপৰ্টলৈ গৈছো এয়া হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট বাহিৰতে এয়া ট্ৰলি বহুত আছে আপোনালোকৰ যদি বেগ বহুত আছে তেন্তে সেই ট্ৰলিবিলাক ব্যৱহাৰ কৰি আপোনালোকৰ বেগবিলাক নিব পাৰিব সোমাবৰ কাৰণে আপোনালোকে গভৰ্ণমেণ্ট আইডি আৰু টিকটটো দেখাব লাগিব আমি আধাৰ কাৰ্ড আৰু টিকটটো দেখুৱাইছিলো তাৰ পাছত আপোনালোকৰ ফ্লাইটৰ নাম অনুসৰি আপোনালোকৰ যদি স্পাইচ জেট হয় তেন্তে স্পাইচ জেটৰ তালৈ যাব আপোনালোকৰ যদি এয়াৰ ইণ্ডিয়া হয় এয়াৰ ইণ্ডিয়ালৈ যাব মানে ফ্লাইটখনৰ নাম অনুসৰি আৰু আমাৰ ইণ্ডিগো আছিলে সেইকাৰণে আমি বেগ চেকিং কৰাবৰ কাৰণে ইণ্ডিগো ইয়ালৈ আহিছো আৰু এয়া বেগ চেকিং হৈ আছে এইখিনিতে কৈ থওঁ আপোনালোকে ইয়াত কোনো ধৰণৰ ইলেক্ট্ৰনিক বস্তু নানিব নহ'লে তেওঁলোকে উলিয়াই দিয়ে আৰু আমাৰ চেকিং হৈ গ'ল এতিয়া আমি গৈ আছো বৰ্ডিং পাছ ল'বলৈ বৰ্ডিং পাছ ল'বৰ কাৰণে আপোনালোকে ইণ্ডিগোৰ যিকোনো এটা কাউণ্টাৰলৈ গ'লেই হ'ল ইয়াত দেখিছে আপোনালোকে আমি এইটো কাউণ্টাৰলৈ আহিছোঁ আৰু আমাৰ বেগকেইটা ইয়াত দি দিম বেগকেইটা ইয়াত ৱেইট কৰা হয় বেগটোৰ ৱেইট 15 কেজি হ'ব লাগে আৰু যদি তাতকৈ বেছি হয় তেতিয়াহ'লে এক্সট্ৰা পে' কৰিব লগা হয় আৰু এই কাউণ্টাৰতে আপোনালোকক বৰ্ডিং পাছ দি দিব লগতে এই যিকেইটা ডাঙৰ বেগ সেই বেগকেইটা ৱেইট কৰাৰ পাছতে বেগকেইটা গুচি যাব ফ্লাইটলৈ আপোনালোকৰ যদি ডাইৰেক্ট ফ্লাইট হয় তেতিয়াহ'লে আপোনালোকে বেগকেইটা জেগাতে পাবগৈ কিন্তু যদি আপোনালোকৰ কানেক্টিং ফ্লাইট হয় তেতিয়া আপোনালোকে এবাৰ সুধি ল'ব যে আপোনালোকে বেগকেইটা ক'ত ল'ব পাৰিব তাতো কৈ দিয়ে যদি কৈ নিদিয়ে এবাৰ সুধি ল'ব তাৰ পাছত বৰ্ডিং পাছত থকা QR কোডটো এনেকৈ স্কেন কৰি সোমাব আৰু ইয়াতে আপোনালোকে দেখিছে লেডিজৰ লাইন বেলেগকৈ জেন্টছৰ লাইন বেলেগকৈ আপোনাকো চেক কৰিব লগতে আপুনি যিটো বেগ হাতত লৈ যাব সেই বেগটো আপোনালোকৰ চেক হ'ব আপোনালোকে নিজৰ লগত যিটো বেগ ৰাখিব তাত যদি আপোনালোকে পাৱাৰ পইণ্ট চাৰ্জাৰ এনেকুৱাবিলাক বস্তু আছে তেন্তে ইয়াত আপোনালোকে এনেকৈ উলিয়াই দিব লাগিব আৰু লগতে আপোনালোকৰ যিটো বেগ সেইটো এয়া দেখিছে আপোনালোকে এনেদৰে চেক কৰিবৰ কাৰণে দিব লাগিব তাৰ পাছতে আপোনালোকে বৰ্ডিং পাছত থকা গেট নাম্বাৰৰ লগতে ফ্লাইটৰ নাম্বাৰটো আপোনালোকে চাব লাগিব এয়া আপোনালোকে দেখিছে আমাৰ গেট নাম্বাৰ 4 হয় সেয়া আমি গেট নাম্বাৰ 4 ৰ ওচৰলৈকে আহিলোঁ আৰু ইয়াতে এটা মনিটৰ লাগি থাকে ইয়াতে দেখিছে আমাৰ ফ্লাইটখনৰ নাম্বাৰ আছিলে 6E521 আৰু ডেষ্টিনেশ্যন আছিলে দিল্লী লগতে গেট নাম্বাৰ 4 আমাৰ বৰ্ডিং পাছৰ লগত গেট নাম্বাৰ সেম আছে সেয়া আমি এতিয়া অপেক্ষা কৰিম আমাৰ ফ্লাইটখন অহালৈকে আৰু এয়া আমি বৰ্ডিং পাছ লৈ মেলি গেট নাম্বাৰ 4 ওচৰত বহি আছোঁ আপোনালোকে চাগে ভাবিছে 4খন বৰ্ডিং পাছ কিয় ইয়াত একেবাৰে দি দিছে গুৱাহাটী টু দিল্লী আমাৰ দুজনী আছিলে তাৰ 2খন আৰু লগতে দিল্লী টু জম্মুৰ তাৰ 2খন গতিকে 4খন যেতিয়া ফ্লাইটত উঠাৰ সময় হৈ যাব তেতিয়া আপোনালোকে এনেকৈ লাইন পাতিব লাগিব আপোনালোকৰ ফ্লাইটৰ নাম্বাৰটো এলাউন্স কৰি থাকিব শুনি থাকিলেই হ'ল আৰু কেতিয়াবা ফ্লাইটখন লেট হ'ব পাৰে আমাৰ লেট হৈছিলে আৰু যদি লেট হয় কেতিয়া আহিব কিমান সময় থাকিব সকলোবিলাক তেওঁলোকে ইমেইলত পঠিয়াই দিয়ে গতিকে মোবাইলটো চেক কৰি থাকিলেই হ'ল এতিয়া আমি এনেকৈ লাইন পাতি পাতি গৈ আছোঁ ইয়াতে বাছ আহিছে বাছে আমাক ফ্লাইটলৈকে লৈ যাব বাছত উঠাৰ আগতো আপোনালোকে এনেকৈ বৰ্ডিং পাছখন দেখুৱাব লাগিব আৰু লগতে আপোনাক ইয়াত চেক কৰিব তাৰপিছত বাছত উঠাব আৰু বাছত উঠাৰ পাছতে আপোনালোকে উঠিবগৈ পাৰিব ফ্লাইটত আৰু ফ্লাইটত উঠাৰ আগতো আপোনালোকৰ বৰ্ডিং পাছটো চাব লগতে চিট নাম্বাৰ বেল কেনেকৈ মাৰিব লাগে সকলোবিলাক আপোনালোকক দেখুৱাই দিব আৰু আমি গৈ আছোঁ গৈ পালোঁগৈ দিল্লীত ফ্লাইটৰ পৰা নামি আপোনালোকে আপোনালোকৰ বৰ্ডিং পাছ নহ'লে টিকটটো চালেও হ'ব তাতে টাৰ্মিনেলটো লিখাই থাকে যে আপোনালোকৰ নেক্সট ফ্লাইটখন কোনটো টাৰ্মিনেলৰ পৰা যাব যিহেতুকে দিল্লী এয়াৰপৰ্টটো বহুত ডাঙৰ ইয়াতে 3টা এয়াৰপৰ্ট আছে আৰু গোটেইকেইটা দূৰত আছে টাৰ্মিনেল 1, 2, 3 সেই ভালদৰে চাই ল'ব যে আপোনালোকৰ নেক্সট ফ্লাইটখন কোনটো টাৰ্মিনেলৰ পৰা আছে আমাৰ নেক্সট ফ্লাইটখন টাৰ্মিনেল 1ৰ পৰা আছিলে আৰু সেয়ে আমি বাছত উঠি ইয়ালৈকে আহিলোঁ আৰু সোমোৱাৰ আগতে আপোনালোকৰ গভৰ্ণমেণ্ট আইডি আৰু বৰ্ডিং পাছটো দেখুৱাব লাগিব তেওঁলোকে স্কেন কৰে আৰু সোমাবলৈ দিয়ে সোমোৱাৰ পাছত আগৰ নিচিনাকৈ আপোনালোকৰ হাতত থকা বেগটো লগতে ইলেক্ট্ৰনিক বস্তুবিলাক এনেকৈ উলিয়াই চেক কৰা হয় আপোনালোকৰ যদি নেক্সট ফ্লাইটখন আহিবৰ কাৰণে সময় আছে আৰু ভোক লাগিছে তেন্তে আৰামত ইয়াতে বহি খাই ল'ব পাৰে কিন্তু দামটো বাৰু যথেষ্ট বেছি ইয়াৰ পাছত আমি যাম দিল্লীৰ পৰা জম্মুলৈ ইয়াত আপোনালোকে দেখিছেনে গেট নাম্বাৰটো নাই সেয়ে আমি গেট নাম্বাৰ নাথাকিলেও আমি মনিটৰটোৰ সহায়ত গেটখন বিচাৰি উলিয়াব পাৰোঁ বলক তেন্তে আমাৰ গেট নাম্বাৰ
কি হয় আপোনালোকক দেখুৱাই দিম গেটলৈ যোৱাৰ আগতো আপোনালোকৰ বৰ্ডিং পাছৰ QR কোডটো এনেদৰে স্কেন কৰি আপোনালোকে নিজে নিজে সোমাই যাব লাগিব আৰু সকলোবিলাক গেট তলত আছে সেই এক্সপ্লেটৰৰ সহায়ত আপোনালোকে এনেদৰে আহিব লাগিব আৰু এয়া মনিটৰটো আপোনালোকে দেখিছেনে ইয়াতে আমাৰ ফ্লাইট নম্বৰ অনুসৰি আমাৰ ডেষ্টিনেশ্যনটো চাব লাগিব আমাৰ ডেষ্টিনেশ্যন হৈছে জম্মু আৰু ফ্লাইট নম্বৰ আছিলে 6E6184 আৰু এয়া চাওক আপোনালোকে আমাৰ গেট নাম্বাৰ হৈছে 4B সেই আমি 4B গেটলৈ আহিলোঁ আৰু ইয়াতেও আপোনালোকৰ বৰ্ডিং পাছটো দিব লাগিব তাতো তেওঁলোকে স্কেন কৰে তাৰপিছত বাছ আহে বাছত উঠিব তাৰপিছত ফ্লাইটলৈ লৈ যায় ফ্লাইটত উঠাৰ আগতেও আপোনালোকৰ বৰ্ডিং পাছটো এনেদৰে চেক কৰিব তাৰপিছত ফ্লাইটত বহিব আৰু গৈ থাকক আপোনালোকৰ ডেষ্টিনেশ্যনলৈ আমি গৈ আছোঁ এতিয়া জম্মু তাৰপাছত আমি আমাৰ যাব লগা ঠাইডোখৰ যিহেতুকে পালোহিয়ে তাৰপাছত আমি যে ফ্লাইটত পঠিয়াই দিছিলোঁ বেগ দুটা সেই দুটা আমি এতিয়া ল'ম আৰু ফ্লাইটতে কৈ দিয়ে আপোনালোকৰ কোনডাল বেল্টত বেগটো আহিব আপোনালোকে শুনি থাকিলেই হ'ল এয়া আমি বেগটো ল'লোঁ এতিয়া বাহিৰলৈ ওলাই আহিলোঁ এনেকৈ ট্ৰলি ইউজ কৰিব পাৰে এতিয়া আহি আছোঁ আৰু গেটৰ বাহিৰ হ'ম আৰু এতিয়া আৰু আপোনালোকক এটা কথা কৈ দিছোঁ আপোনালোকে কেতিয়াও নেইল কাটাৰ আনিব মই নেইল কাটাৰ লৈ আহিছিলোঁ বেগত মানে চব কয় যে ইলেক্ট্ৰনিক বস্তু সকলোবিলাক উলিয়াই দিবলৈ কয় যিটো ডাঙৰ বেগটো যে সেই ডাঙৰ বেগটোত আপোনালোকে পাৱাৰ বেংক কিবা মানে ইলেক্ট্ৰনিক বস্তু তেনেকুৱাবিলাক নানিব যিটো হেণ্ড বেগ আপোনালোকে লগত ৰাখিব ন সেইটোৰ লগত আপোনালোকে পাৱাৰ বেংক লৈ যাব পাৰে সেইবিলাক কি লৈ যাব পাৰে কিন্তু সেই বেগটো যেতিয়া চেকিং কৰিছে সকলোবিলাক ইলেক্ট্ৰনিক বস্তু আমি উলিয়াই দিব লগা হৈছে তাৰপিছতে কি হৈছে উলিয়াই দিওঁতে মানে মোৰ বেগটোত এই নেল কাটাৰডাল কেতিয়া সোমালে বাৰু জানোতে কেতিয়া সোমালে ক'ব নোৱাৰো মোক সুধি আছে যে নেল কাটাৰ নহয় আচলতে মই আনো বুলিও অনা নাছিলোঁ মানে কি হ'ল মই মানে মেকআপৰ বস্তু কিছুমান আনিছিলোঁ মানে তাতে মই মানে যোনটো বেগত সোমাই থওঁ সেইটো বেগতে মানে তেনেকৈ ভৰাইলোঁ তেনেকৈ গুচি আহিলে নেইল কাটাৰডাল আৰু নেইল কাটাৰডাল আহিলে মানে সেই তাত মেচিনত ওলাই যায় যে নেইল কাটাৰটো আহিছে মানে মোৰ যেতিয়া বেগ খোলাইছে মোৰ বেগটো থৈ দিছে মানে দিয়া নাই তাৰপিছত মই কৈছোঁ যে বেগটো দিয়ক এনেকৈ বুলি যেতিয়া খুলিছোঁ তেতিয়া কৈছোঁ যে ইয়াত বোলে নেইল কাটাৰ আছে বোলে হেণ্ড বেগ আছে মোৰ বোলে হেণ্ড বেগটো আছে তাৰপিছত খুলি চাইছোঁ হেণ্ড বেগত মানে মোৰ এনেই ইয়াত ফুৰিবলৈ যাবৰ কাৰণে মই হেণ্ড বেগটো লৈ আহিছিলোঁ তেনেকৈ মই তাত একেবাৰে বস্তু ভৰাই অনা নাই স্কুলৰ যিটো বেগ ন সেইটোতে মানে হেণ্ড বেগটো সোমাই আহিছে তাৰ ভিতৰত কৈছে যে তাৰ ভিতৰতে চাগে নেল কাটাৰ আছে কিন্তু মই কৈছোঁ যে নাই ইয়াত কোনো ধৰণৰ নেল কাটাৰ নাই তাৰপিছত এই চেকিং কৰি আহিছে জেকেট চব খোলাইছে মই জেকেটটো পিন্ধি আছিলোঁ আৰু তাতে দেলহিতে বহুত গৰম মানে খুলিব লগা হ'লেহেঁতেনে বাৰু কিন্তু তেতিয়া এই জেকেটটো খুলিছোঁ আৰু তাই আহি কৈছে যে মই নেল কাটাৰডাল আনিছিলোঁ তেতিয়াহ'লে মই গম নাপাওঁ নেল কাটাৰডাল উলিয়াই দিছে গতিকে সেই নেল কাটাৰডাল যদি আনে তেতিয়াহ'লে সেই ইলেক্ট্ৰনিক বস্তু যিটো চেক কৰিবলৈ যে দিয়ে তাত দি দিব লাগে নহ'লে নেল কাটাৰটো ধৰা পৰে ন বিশেষকৈ নেল কাটাৰটো ডাঙৰ বেগটো যে আপোনালোকে লৈ আহে সেই ডাঙৰ বেগটোত আপোনালোকে প্ৰথমতে কওঁ যে এটা কিবা এটা লকেট এটা লগাই আনিব কাৰণ বেগটোতো অলৰেডি গুচি যায়গৈ লগত নাথাকে তেতিয়া মই কি কৰিছিলোঁ এটা লকেট এটা লগাই আনিছিলোঁ যাতে যেতিয়া মই বেগটো নিজে লওঁ জম্মু পাই যেতিয়া বেগটো লৈছোঁ যাতে চিনি পোৱাত অসুবিধা নহয় কাৰণ একে বেগ আহে এই লগাই আহিছিলে কিন্তু মোৰ মানে লগাবৰ কাৰণে তেনেকুৱা লকেট নাছিলে সেইটো কাৰণে বহুত অসুবিধা হৈছিলে মইতো বেলেগৰ বেগেই খুলি চাইছিলোঁ এইটো হয় নাই বুলি কিন্তু পালোঁ বাৰু লাষ্টত আৰু এটা কথা হয় বাৰু কিন্তু টিকটটোত টিকট এটা যে লগাই দিয়ে তাত সেইটো নাম লিখাই থাকে অলৰেডি কিন্তু তথাপিও অকণমান দূৰৰ পৰা আহি থাকে ন বেগকেইটা এনেকৈ আহি থাকে ওচৰত টিকটটো নাম চাবলৈ কেতিয়াও সময় নাথাকে গতিকে আপোনালোকে যদি অকণমানি কিবা এটা লকেট এটা লগাই আনে তেতিয়াহ'লে সুবিধা হ'ব যে এইটো আপোনাৰ মানে বেগ সেইটো বুলি মই সেইটো লগাই আনিছিলোঁ কিন্তু এই লগাই নানিলে মানে টিকটো বহুত দিনতে কৰিব লগা হয় আমি যদি আৰু আগত কৰিলোহেঁতেন আমাৰ টিকটৰ প্ৰাইচ অকণ কমি থাকিলেহেঁতেন 9,000 কিবা এটা আছিলে কিন্তু আমাৰ খুব লৰালৰি হ'ল সেইকাৰণে টিকটটো কৰোঁতে আমাৰ বহুত পইচা গুচি গ'লগৈ ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আৰু আমি যিখিনি ঠাই ফুৰোঁ সকলোবিলাক আপোনালোকক দেখুৱাম গতিকে চাই থাকিব চেনেলটো আজিলৈ আহিছোঁ हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है